তাকো তুমি ভিডিঅ' লাভ কাৰণে উপস্থিত হৈছো মই আজি ক্ৰিয়েচন আৰু আজি আপোনালোকৰ কৰে ভিডিঅ'টা একদম বেলেগ মানে আজি হ'ব ভাঙা টিভিৰ খিটিকাই মানে চিপিৰা কাইৰ লগত এটা প্ৰেংক কল তো ভিডিঅ'টো আগলৈকে উপভোগ কৰক তো চাই থাকক हेलो 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 तो ক'ত বে কোন কি কোন তো ক'ত আছ সেইটো ক না মই ঘৰতে আছো কোনে বা এটা কলি আৰু তই যি ভিডিঅ' গিলা যে বনাই থাক অ উল্টা পাল্টা কিয় বনাই থাক মানে কি কৈ উল্টা উল্টা পাল্টা বনোৱা নাই ন কোনটোত পাইছে উল্টা পাল্টা চিনি পোৱা নাই হা কাটক কেইদিন একদম কাণত তলি দি সেই কিনো কথা কয় মই দেখোন কবা লাগে কমান কৰি এতিয়া কোনে কৈছা বা কৈছা তই খালি আজি ওলাই ঘৰৰ পৰা ওলাই আৰু তই কি কৰিছিলি সিদিনাখনে বাটত ছোৱালী এজনীও জোকাইছিলি না কৈ বাচ্ছা কিনো কোনেনো কয় ভাই কিনো বকি কাক ঝোকালো কোনে কৈছে ভালকে কৈছোন হা তই মোক চিনি পোৱা নাই হা আজি তুমি এতিয়া কোনে বা কলি মই চিন ধৰিব পৰা নাই নহয় তই যি যোনটো ছোৱালীক জোকাইছিলি অ সেইটো ছোৱালী জোকাই থাকোতে মই সেইখিনি জেগাতে আছিলো নাই মই ঝোকা নাই মই দেখোন ছোৱালী এতিয়া ঝোকে নাপাওঁৱেই তই যেতিয়া জোকাই আছিলি তেতিয়া তই কি বুলি কয় মোৰ পৰা 100 টকা এটা হাতৰ পৰা কাঢ়ি লৈ গৈছিলি মনত নাই তোৰ হা 100 টকা নিছিলো নেকি মোক নাই এনে এইটো ৰং নাম্বাৰ কোনোবা বেলেগক কৈছা দে কিয় দাদা ভাঙা টিভিত লাগা নাই নেকি ভাঙা টিভিত তাতে ভাঙা টিভি হয় পিছে হলি মই তোকে ফোন কৰিছো ন ভিডিঅ' তইহে বনা ময়ে বনাও কিন্তু এতিয়া মইতো এইবিলাক কৰা নাই তো আৰু ঘৰত দুটা থাকোতে আৰু এক্সট্ৰাকে লাগে নেকি ক'ব পৰা নাই কি হেল্ল' অ কি হ'ল মাত চাত কিয় হ'ব এতিয়া মানে এতিয়া ভয় মই এইবিলাক কৰা নাই মানে ভয় লাগছি ভয় লাগছি হা তই ভয় কৰিলে নহব তই আজি ঘৰৰ পৰা খালি ওলাই তই আজি চাই থাক না কি হৈ আছে তোৰ লগত ঘৰৰ পৰা এতিয়া কি মোৰ ঘৰৰ পৰা এতিয়া মই কিবা বেছি ডাঙৰ কাম কৰিছো নেকি এতিয়া সেইখিনি কি হ'ব দে মই ব্যস্ত আছো এতিয়া কি কথা কৈ থাকে ব্যস্ত আছো ৰ কি হ'ব দে তই খালি তই ছোৱালীটো জোকাব কিয় লাগে হা আজিকালি নাজানা নেকি এইগিলা কিমান ডাঙৰ এটা ক্ৰাইম আৰু তই যে কৈছা কি কয় সৰু কিমান ডাঙৰ ভুল কৰিছো তই কি সঁচাকে ছোৱালী জোকাইছিলি নেকি মই মনতে নাই জীয়া জোকোৱা এতিয়া কোনোবাই কৈছিল আপুনি কেনে মানুহে আপোনাৰ এইখিনিও মনত নাই নে জোকাইছিল নে জোকোৱা নাই মোৰ পৰা আহিলো আৰু ক'ৰবাত এনে ধেমালিতে ইয়ে কাঞ্চি নেকি আপুনি কাৰণে মোৰ ভয় লাগে ন এতিয়া কোনে বা কৈছি এতিয়া মই ধৰিব পৰা নাই সেইকাৰণে মোৰ কিছুমানে ফোন কৰে নহয় এনকে এনেও কিছুমানে দম দে সেইকাৰণে মোৰ এনেই বুলি এনেকে কৈছে ধৰিব পৰা নাই সঁচাকে ভয় খালা নেকি তেতিয়া ভয় খোৱাৰ নিচিনা হৈছে এতিয়া কোনে বা কৈছি মানে এইটো শুৱালকুছিৰ পৰা আৰ জে ক্ৰিয়েচন নামৰ চেনেলটোৰ পৰা তোমাৰ তাতে এটা প্ৰেংক কল যাই আছিল হা এই ক'বা লাগে ভাই তহঁতে ক'বা লাগে আগতে মই বোলো কোননো জীয়াক লৈ দম দিবে মনত নাই নহয় নাই ৰাইজক স্ক্ৰিপ্টেড কৰি দেখাম নেকি ধেৎ দে মই কোৱা নাই এতিয়া কি কৈছে তহঁতে কিনো আকৌ ক'বা লাগে তোমালোকে যদি হেৰি কৰা মাৰা এনে ভয় খুৱাই মই বোলো ঘৰৰ ওচৰৰ মানুহকেইটাও চুপুৰি লাগিলে কি হৈছে বুলি সেইটো প্ৰেংকৰ মজা ন মাৰবি তহঁতে নাপায় নেকি ছোৱালী জোকাইছিল নে জোকোৱা নাছিল নাই মনত নাই নহয় আৰু ছোৱালী জোকাই পোৱাও নাই এনকে হয় নেকি কি কৰিছে এতিয়া বাৰু এই মই ঘৰতে আছো বৰ্তমান আকৌ ফোনটো আহিল হঠাৎ বোলো কোনেনো ফোন কৰে এতিয়া ভাবছো ফোন নাহে শ্বুটিং চলি আছে ন আপোনালোকৰ কৰি আছো হয় আছে তো চেনেলটোৰ বিষয়ে অলপ কিবা কৈ দিয়ক কি নাম আছিল আৰ জে ক্ৰিয়েচন ব্লগ বুলি আছিল আৰ জে ক্ৰিয়েচন ব্লগ খুব সুন্দৰ এইটো চেনেল আৰু দেখিছা না মোক যেনেকে দেখি বিউটি কৰিছে বেলেগকো খুৱাব আৰু আপোনালোকৰ চাই থাকবি আৰু নতুন মনোৰঞ্জন পাই থাকিবি আৰু আমাক যেনেকে আদৰি লৈছা ভাঙা টিভি আৰু এই আৰ জে ক্ৰিয়েচন ব্লগ চেনেলটো সকলোৱে আদৰি লব বুলি আশা কৰিলো আৰু দেখিছে নহয় কি কৰে ইহঁতে বৰ ধৰে দেই তেতিয়া মানে মোৰ পৰা ফোন গলে মানে মোৰ কেমেৰাৰ আগত আপুনি যেতিয়া পৰিলে তেতিয়া মোৰ এটা ডিমাণ্ড আছে আচ্ছা তো আপুনি যদি প্ৰেংকটো সঁচাকে ভয় খাইছে তেতিয়াহ'লে মোৰ ডিমাণ্ডটো এইটো হ'ল যে আপুনি মই যেনেকে কওঁ আপুনি সেনেকে ক'ব লাগিব প্ৰথমতে মই কৈ লওঁ পিছত আপুনি ক'ব হা প্ৰথমতে মই কৈ লওঁ পিছত আপুনি ক'ব হা সেইটো নহয় কোনটো মই কৈ লওঁ প্ৰথমতে পিছত আপুনি হ'ব দে তো মই কওঁ শুনক আপুনি
অ নতুন এটা মৰ্ণিঙৰ সৈতে নতুন ভিডিঅ' তোলাই আপোনালোকৰ মাজত উপস্থিত হৈছো ৱেলকাম বেক টু মাই ইউটিউব চেনেল RJ Creation তো এতিয়া আপোনাৰ পালা বেলেগ এফএমত কোৱা দিছে মই বেলেগ ধৰণৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো আজি এটা নতুন এণ্টাৰটেইনাৰ পৰা RJ Creation নাই নাহে যা যোন যিহৰ মানুহ আৰু আকৌ আপোনাক লগ পাম কেতিয়াবা নিশ্চয় 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 কথা পাতি খুবেই ভাল লাগিল দে ভাল হওক শুভেচ্ছা থাকিল ভালকে কাম কৰি যা দিয়ক দে সকলোৱে চাব যিমানখিনি সময় দি ভিডিঅ'টো চাই আছে বা শুনি আছে সেইসকললৈ বহুত বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো RJ Creationৰ তৰফৰ পৰা মই দিয়ক ধন্যবাদ তো ৰাইজ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব বাকি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ভাঙা টিভি ফেন্সবোৰ লাইক কমেণ্ট শ্বেয়াৰ ৰ'ব যাব নালাগে ৰ'ব এটা কথা পাহৰিলে মানে চেনেলটো ছাবস্ক্ৰাইব কৰি কেনে যাব তো থেংক ইউ